নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আৰু যিহেতু কালি ৰাতিৰ পৰা আজি দিনৰ 11-12 বজালৈকে প্ৰায় বৰষুণ দি আছিলে একেৰাহে, আৰু আমাৰ ইপিনে পানী হৈ গৈছে। সেইকাৰণে অকণমান ওলাই আহিলোঁ চাবৰ কাৰণে ক'ত কেনেকুৱা কি পানী কিমান বাঢ়িছে চাবৰ কাৰণে। আৰু প্ৰথম দেখাই দিছে আমাৰ ঘৰৰ পিছফালে থকা সৰু পুখুৰীটো, তাৰ কিনাৰত আছোঁ বৰ্তমান। আমাৰ সৰু পুখুৰীটো বহুত পানী বেছি হৈ আছে। বৰ্তমান মই চাব আহিছোঁ ডাঙৰ পুখুৰী, আৰু এইটো আমাৰ ডাঙৰ পুখুৰীটো চাওক, ইয়াতো পূৰা পানী ভৰ্তি হৈ আছে। আৰু ইপিনে এখন আমাৰ পথাৰ, আৰু ইয়াতে মাছ আছে প্ৰায়। অথনি এবাৰ আহিছিলোঁ, আহোঁতে ইয়াত বহুত মাছ দেখিছিলোঁ। কাৰণ পানী বাঢ়িছে, ময়ো অকণমান বৰশী মাৰিব আহিছোঁ, আৰু মই বৰ্তমান বৰশী তাত পাতিয়ে থৈ দিছোঁ। আৰু ইপিনে আহিছোঁ, এয়া চাওক আমাৰ ডাঙৰ পুখুৰীটো। ইয়াক কি ফুল হয় নাজানো, বগা বগা সৰু সৰু ফুল, গোটেই পাতে ভৰ্তি হৈ আছে। আৰু এইপিনে পথাৰ মোৰ ছাইডত, আৰু প্ৰায় মানুহে মাছ মাৰি আছে আজি, আৰু বহুত ডাঙৰ ডাঙৰ মাছো পাইছে। তো ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দেখুৱাই আছোঁ। প্ৰথমতে আমাৰ পুখুৰী প্ৰায় দেখুৱাই লওঁ আপোনালোকক। এয়া পানী পূৰা ভৰ্তি হৈ গৈছে, আৰু মই অলপ আগতে ইয়াতে মাছ মাৰি আছিলোঁ। এইটো বৰশী আৰু এয়া আটাৰ লগত মাছ মাৰি আছিলোঁ। আৰু মই বৰশীটো পাতি পেলাই ঘৰত গুচি গৈছিলোঁ, থাকি আমনি লগাৰ কাৰণে। আৰু এইপিনিটো ছাইডতে আৰু এটা সৰু পুখুৰী, ইয়াতো মাছ আছে। ইয়াতো মাছে খেলিয়ে আছে বৰ্তমান। ইয়াতো নতুনকৈ মাছৰ পোনা এৰিছে, ইয়াত চন্দা মাছৰ পোনা আছে এইটো পুখুৰীত। এইটো আমাৰ পুখুৰীটো, আৰু ছাইডত এইখন বিলৰ পৰা এইটো বিলৰ পৰাই পানী এনেকৈ গৈছে। আৰু ইয়াৰ আগতে মানুহবিলাকে মাছ মাৰি মাৰি ডাঙৰ ডাঙৰ 3 কেজি 4 কেজি ওজনৰ মাছ পাইছে। এইয়া আগতে মাছ ধৰি আছে। ইপিনে মই ইয়াৰ পৰা জুম কৰি দেখালে দেখি পাব জানো। এইয়া চাওক, মাছ মৰা মানুহ, তাত পূৰা মানুহ ভৰ্তি হৈ আছে, তাত মাছ মাৰি আছে। আৰু চব মাছ এইটো বিলৰ পৰাই ওলাই গৈছে মানে। আৰু ইপিনে চাওক আমাৰ পুখুৰী পানী, এয়া পুখুৰীৰ পৰা পানী এনেকৈ ওলাই গৈছে। ইপিনে এয়া পথাৰত গৈ আছে পৰা পানী ওলাই। আৰু অকণমান আজি ৰাতি যদি বৰষুণ আহি যায়, আমাৰ পুখুৰী পিনৰ পানী পাৰ হৈ যাব। আৰু ইফালেও এই পানী ইয়াত পাই গৈছে, পানী ইয়ালৈকে পাইছে, পুখুৰীৰ পানী ইয়াৰলৈকে পাইছে। আৰু আজি ৰাতি বৰষুণ দিলে ইয়াৰ পৰা আকৌ পানী পাৰ হৈ যাব, ইপিনে ইয়াত যাব, আৰু পূৰা মাছ ওলাই গুচি যাব ইপিনে নদীয়ে। এইপিনে চাওক কিমান কি হৈ আছে পানী। এয়া ধান পথাৰ ডুবি গৈছে। ইয়াৰ পৰা বহুত ডাঙৰ ডাঙৰ মাছ গৈছে সিপিনে। আৰু ময়ো মাছ মাৰি আছোঁ, যদি মাছ পাওঁ আপোনালোকক মই দেখুৱাই আছোঁ। ব'লক এতিয়া মই মাছ মাৰিম অলপমান সময়, এঘণ্টামান মাছ মাৰি যাম, আহিবনে নাহে। পানীও বহুত বেছি, মাছ আহিব যেন লগা নাই মোক পানী দেখি। তথাপি অকণমান ট্ৰাই কৰোঁ, আহিবও পাৰে। আহিলে ভালেই হ'ব, আৰু ৰাতি সাঁজটো ওলাই যাব। কিন্তু ইমান পানীত যে মাছ আহিব মোক অসম্ভৱ লাগিছে। চ' মই মাছ মাৰিম, যদি মাছ উঠে আপোনালোকক দেখাই আছোঁ মই কিমান ডাঙৰ মাছ পাওঁ, কিমান সৰু পাওঁ। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে শেষৰলৈকে। গাইছে চাওক ইমান ডাঙৰ ডাঙৰ মাছ খেলি আছে পুখুৰীত। আচ্ছা, কিমান ডাঙৰ মাছ খেলিছে, কিন্তু বৰশীত নাহে। ইমান ডাঙৰ ডাঙৰ মাছ আছে আমাৰ পুখুৰীত, কিন্তু বৰশী কেতিয়াবা আহে, কেতিয়াবা একদম 1 ঘণ্টা 2 ঘণ্টা বহিলে এটা মাছ নাহে। আপোনালোকক মই দেখুৱাম কেনেকুৱা মাছ খেলি থাকে, কিমান মাছ আছে ডাঙৰ ডাঙৰ, কিন্তু বৰশীত নাহে। কি কৰিব, বৰশীত অহা হয় ভাল লাগিলে হয়, উঠিলে হয় মাছ। চাওক মাছ পূৰা খেলি আছে পুখুৰীত, তাতে পানীও বহুত বেছি আছে যে। ইয়াতো খেলিছে এতিয়া।
গাইছ মাছ চাছ মাৰি পেলাই আহিলোঁ আহি পেলাই এতিয়া গোদামত আহিলোঁ যিহেতু কালি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ কাৰণে আমি মেচিন চাফা কৰি আছোঁ এইটো ৰাজ আৰু মই মেচিন চাফা কৰি আছোঁ আৰু আমাৰ কালি নতুন বস্তু এটা আনিছিলোঁ অৰ্ডাৰ কৰি পেলাই এইটো আনবক্সিং কৰি দেখাই দি আছোঁ মাইক্ৰফোন ষ্টেজ প্ৰ'ৰ হয় আৰু কৈ ৰাজ খুলিব পৰা নাই যে ইয়াক আনবক্সিং কৰি আছোঁ ষ্টেজ প্ৰ'ৰ এইটো ডুৱেল কটলেছ হয় এইটো এটা আৰু এইটো এটা ডুৱেল হয় ৰিচিভাৰটো দেখাই আছোঁ আপোনালোকক এইটো ৰিচিভাৰ পুৰা ব্ৰেণ্ডেড মাল পুৰা A1 আছে পুৰা এইটো আপোনাৰ ডুৱেলৰ দুটা এণ্টেনাৰ পাই যাব ইয়াৰ পৰা আছে আপোনাৰ আউটপুট ইনপুট তাৰপৰা এইটো আউটপুট আছে সিংগল কৰিলে ইয়াত এটা ডাবল জেক সোমাব আৰু এই দুটাও কানেক্ট কৰিবৰ কাৰণে ইয়াত জেক টু জেক আহিব আৰু আপোনাৰ ফ্ৰণ্ট চাইডৰ ডিছপ্লে দেখাই দি আছোঁ এইটো পাৱাৰ বুটাম আৰু এইপিনে আপোনাৰ স্ক্ৰীন লক এইটো দুটো স্ক্ৰীন আছে কম্প্ৰেছ কৰিলে স্ক্ৰীন অফ হৈ যায় আৰু এইটো কম্প্ৰেছ কৰিলে স্ক্ৰীন অন হৈ যায় আৰু এইটো ভলিউমৰ আছে ইয়াত চুইচ আৰু ফ্ৰিকুৱেঞ্চিৰ কাৰণে ইয়াত দুটা দিয়া আছে এইটো ওৱান চাইড এইটো টু চাইড আৰু ইয়াত পাৱাৰ বুটাম ইমানেই এইটো আমি ইউজ কৰা নাই ইউজ কৰিম আৰু মালটো আৰু ইয়াৰ আৰু ডিফাৰেঞ্চ দেখিব এইবিলাক পেকিং কৰিলেও যিহেতু বৰষুণ পূৰা বাহিৰত নতুন বস্তুটো বেয়া হৈ যাব পাৰে আৰু এইপিনে ৱেৰেণ্টি কাৰ্ড কিবা কিবি পঢ়িম বুলি ভাবিলে পঢ়িব পাৰিব ইয়াত কিন্তু মই একো বুজি নাপাওঁ চব চাইনিজত লিখা আছে চাইনিজ মালটো চাইনিজত লিখা আছে চব আগে পিছে চব চাইনিজ বেলেগ একো বুজি নাপাওঁ চাইনাৰ মানুহ হায়াৰ কৰিব লাগিব পঢ়িবৰ কাৰণে আৰু ইয়াত মানে চব বস্তু ঠিকে আছে খালি মাইনাছ পইণ্ট এটাই হৈ গ'ল ইয়াৰ এডপ্টৰৰ আপোনাৰ এইটো নোসোমাই মানে ফটো ইয়াৰ অকণমান টেকন'লজিয়ে কৰিব লাগিব ইয়াৰ ছিষ্টেমেটিক বেলেগ বনাব লাগিব এইটো বনাই ল'ম বাৰু বাকী বৰষুণৰ কাৰণে আমাৰ কাম ৰখি গ'ল আৰু বক্স মেচিন আৰু কেইটামান চাফা কৰিবই থাকিলে আৰু গুদামটো মিলোৱা নাই মিলাব লাগিব আৰু এইপিনে আমি দুটা মেচিন পুৰা চাফা কৰি ঠিকঠিকে কৰিলোঁ বৰষুণ পৰি আছে কাৰণে অকণমান ৰখি দিছোঁ আৰু এইপিনে এইকেইটা মেচিন আছে ইয়াত পাঁচজাৰ মেচিন আছে আৰু এইপিনে পৌচবাৰী কলেজাৰ আছে এইবিলাক চাফা কৰিব আছে গুদামটো অকণ চাফ চিকুণ কৰিব আছে তো বলক চাই থাকক আৰু দেখুৱাই আছে আপোনালোকক বৰ্তমান খুলি আছোঁ আমি আহুজাৰ 1800 ৱাটৰ মেচিন আৰু এটা আহুজাৰ 1800 ৱাটৰ ইয়াকেইটা খুলি পেলাই চাফা কৰিম বেক পেনেলটো বাৰু দেখাই দিছোঁ বৰ্তমান খুলি পেলাই চাম আৰু ভিতৰৰ অৱস্থা কি হৈ আছে আৰু মই দেখাই আছোঁ আহুজাৰ মেচিনৰ পৰা টোটেলি নট খুলি হৈ গ'ল আৰু ইয়াকেইটা খুলি চাম ভিতৰৰ চিষ্টেমেটিক কি হৈ আছে কি হোৱা নাই আৰু ভিতৰৰ অৱস্থা চব পুৰা লেতেৰা হৈ পুৰা ধূলি লাগি অৱস্থা নাই চব পুৰা ধূলি হৈ আছে এইবিলাক পুৰা ধূলি এই দুটা পুৰা চাফা কৰিম আকৌ পুৰা আহুজাৰ মেচিনৰ ভিতৰৰ অৱস্থা নোহোৱা হৈ আছে ইয়াত এইকেইটা হাৱা চাৱা মাৰিম পুৰা ক্লিয়াৰ কৰিম আকৌ এইটো আমাৰ এটা মেচিন CA মেচিনটো আছে খুলিবৰ কাৰণে CA 12টো খুলি ল'ম তাৰপিছত আমাৰ কাম খতম কৰিম মেচিন চাফা কৰা তাৰপিছত আমি বক্স চব এনেকৈ মানে য'তে ত'তে ৰখা হৈ আছে আৰু বক্স গোটেইখিনি ক্লিয়াৰকৈ চাফা কৰিম চ' ভিডিঅ' চাই থাকক চ' গাইজ দিনটো গুদামত মেচিন চাফা কৰি সকলো কাম হৈ গ'ল আৰু ঘৰৰ পৰা আহিলোঁ আহি গা পা ধুই এতিয়া ফ্ৰেছ হৈ গ'লোঁ আৰু যিহেতু কালি আৰু প্ৰগ্ৰাম আছে আৰু মই কালি আৰু বেলেগৰ চাউণ্ড চলাব গৈ আছোঁ পৰহি আমাৰ ভাচনি আছে চ' সকলো প্ৰগ্ৰেমৰ আৰু চাউণ্ডৰ সকলো আপডেট দি থাকিম বোলো দেখুৱাই থাকিম আপোনালোকে মোৰ আৰু ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে
শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যিহেতু আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিলে বহুত ভাল লাগে মোক। চ' আপোনালোকে সকলো কিবা কৰিবা আৰু ভিডিঅ' চাই থাকিব। চ' বাই বাই। আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ।